নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইমান দিনে মই কিয় ভিডিঅ' দিব পৰা নাছিলোঁ সেইটোক লৈ মই আজি আপোনালোকৰ আগত ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ। আচলতে মোৰ দেউতা জানুৱাৰী 3 তাৰিখে ঢুকালে আৰু আজি দেউতা ঢুকুৱা 25 দিন মানে হ'ল। আৰু দেউতা ঢুকুৱাত মানে মই বহুত বেছিকৈ ভাগি পৰিছোঁ, কাৰণ মাক দেউতাকৰ অবিহনে পৃথিৱীত একোৱেই নাই। আৰু মাক দেউতাকৰ মৰম কোনেও মানে পূৰা কৰিব নোৱাৰে। আৰু দেউতাৰ অসুখটো হৈ থাকোঁতে মই কেতিয়াও ভবা নাছিলোঁ যে দেউতা ইমান সোনকালে যাবগৈ, আৰু দেউতাই নিজেও ভবা নাছিলে। কিন্তু ঘৰৰ সকলোৱে জানে যে দেউতা খুব কম দিনৰ কাৰণেহে আছে, কিন্তু মই একেবাৰে নাজানিছিলোঁ, আৰু সেইটো কাৰণে মোৰ বেছি দুখ লাগি আছে। হয়তো জনাহেঁতেন মই দেউতাক অকণমান বেছিকৈ সময় দিব পাৰিলোহেঁতেন, সেইটো দুখটো সদায় লাগি থাকিব। আৰু মোৰ দেউতা বহুত মানে ভাল মানুহ আছিল বুলি সকলোৱে কয়, আৰু দেউতা এজন বহুত আদৰ্শৱান ব্যক্তি আছিল। তেওঁ ঢুকুৱাত মানে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা শোক প্ৰস্তাৱ লৈ আহিছে, আৰু দেউতা যে ইমানখিনি অনুষ্ঠানৰ লগত জড়িত আছিল আমি দেউতা ঢুকুৱাৰ পিছতহে গম পাইছোঁ। আৰু এনেকুৱা কিছুমান কাম কৰিছিল যিখিনি আমি নাজানোৱে, পিছত মানুহবিলাকে কওঁতহে গম পাইছোঁ মানে। আৰু দেউতাই ৰাজহুৱা কাম কৰি খুব ভাল পাইছিল, সমাজৰ কাম কৰি ভাল পাইছিল, সমাজ সেৱক আছিল। আৰু মানুহৰ কাৰণে মানে জান দি দিব তেনেকুৱা, আৰু মানে একদম খুব মানে মানুহৰ কাৰণে ঘূৰি ফুৰিব পাৰে। কাৰোবাৰ কিবা এটা হ'লেই দৌৰি যায়, কোনোবা যদি বিপদত পৰিছে নিজৰ হাতত পইচা থাকক নাথাকক কিবা এটা সহায় কৰে, তেনেকুৱা এজন ব্যক্তি আছিল। আৰু আমাৰ পৰিয়ালটোৰ কাৰণে যিমানখিনি কৰিলে সেইখিনিতো ক'বই নালাগে। আৰু আমাৰ কাৰণেতো দেউতাই বহুতখিনি কৰিলে, বহুত দি গ'ল, কিন্তু আমি দেউতাক একো দিব নোৱাৰিলোঁ। প্ৰথম কথা সেইটোৱে দুখ লাগি আছে। আৰু যিসকল ব্যক্তিয়ে বা যিমানকেইটা অনুষ্ঠানে দেউতাৰ ঢুকুৱাত আমাক পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছিল, আৰু যিসকলে টেলিফোন যোগে হ'লেও মোক মানে সমবেদনা জ্ঞাপন কৰিছিল, মোক এটা উৎসাহ দিছিল যে দুখ নকৰিবি, মানে একো নাই, দেউতা নাই যদিও দেউতা আদৰ্শলৈ জীয়াই থাকিবা, এনেকৈ মানে বহুতে কৈছিল। সকলোকে আমাৰ পৰিয়ালটোৰ ফালৰ পৰা মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ইমান দুখৰ দিনত আমাক ইমানখিনি লগ দিয়াৰ বাবে। আৰু কথা এটা কওঁ এইখিনিতে, মোৰ মাহীৰ ছোৱালীজনী বিয়াই হৈ গৈছে। মাহীৰ ছোৱালীজনী বিয়ালৈও মই যাবলৈ মানে মোৰ সাহস নহ'ল। মানে মই একেবাৰে ইজি হ'ব পৰা নাই দেউতা ঢুকুৱাটো কথাটোক লৈ। আৰু তাৰ কাৰণে মই মহা, মাহী আৰু মিঠুটোকো সকলোকে মানে মই চৰি কৈছোঁ যাব নোৱাৰাৰ বাবে। অৱশ্যে বুজি পাইছে, তথাপিও মই চৰি কৈছোঁ। আৰুনো কি ক'ম, আৰু এইটো কথাৰ কাৰণেই মই ভিডিঅ' দিব পৰা নাছিলোঁ ইমান দিনে। আকৌ আগৰ নিচিনাকৈ ভিডিঅ' দিব পাৰিম নে নোৱাৰিম নাজানো। পাৰিবতো লাগিবই, প্ৰেক্টিকেলি আমি চাবলৈ গ'লে আমি চব কাম কৰিব লাগিব। তাকে চাওঁ কেনেকৈ কি ভিডিঅ' দিওঁ আপোনালোকক। আৰু এতিয়া মানে মোক সকলোৱে কৈ আছে দেউতাই কষ্ট খাই থকাতকৈ গ'লগৈ ভালেই হ'ল। দেউতাই ইমান কষ্ট খাইছিলে, কিন্তু এনেকুৱা নহয় যে বহুত দিন বিচনাত পৰি আছে কষ্ট খাই আছে, তেনেকুৱা নহয়। আৰু এতিয়া তেনেকৈ মোক মানে সকলোৱে এটা বুজাবলৈ চাইছে, আচলতে কাৰো গাত দুখ নাই। মোক সকলোৱে বুজোৱাটো মানে বুজাবই, কিন্তু মোক কোনোবাই বুজালে মোৰ বেছি দুখহে লাগে, সঁচা কথা কৈছোঁ। আৰু কিন্তু আমিতো কেতিয়াও ভবা নাছিলোঁ ন দেউতাই ইমান পটককৈ যাবগৈ বুলি। আমি দৰৱ চৰৱ খুৱাই থকা হয় বা কেয়াৰ লৈ থকা হয়, মানুহৰ ভাল হ'ব বুলিয়ে কৰা হয়, পজিটিভ চিন্তা কৰিয়ে কৰা হয়। কিন্তু এতিয়া হঠাৎ তেনেকুৱা হৈ যাব বুলি ভবা নাছিলোঁ আচলতে। যেতিয়া ঘৰৰ কোনোবা এজন মেম্বাৰ একেবাৰে নাইকিয়া হৈ যায় নহয়, সেইটো যাৰ ক্ষেত্ৰত হয় মানে তেওঁলোকেহে গম পায় যে কেনেকুৱা লাগে সেই তেওঁলোকেহে গম পায়। আৰু বিশেষ একো নকওঁ, দেউতাৰ ঢুকুৱাত মই বহুত বেছি ভাগি পৰিছোঁ, আৰু মই আকৌ আগৰ নিচিনা হ'বলৈ সময় লাগিব। হ'বতো লাগিবই, কাৰণ নিত্য নৈমিত্তিক যিখিনি কাম সেইখিনি কৰিবই লাগিব সদায়। আপোনালোকে মোক মানে
বহুতখিনি মানে উৎসাহ দিছে যে ভালকৈ থাকিবলৈ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আগলৈও ভিডিঅ' দিম আৰু এতিয়ালৈ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে মোক বেয়া পোৱা নাই, আৰু মিঠু টুকু মাহী মহা চৰি, তোমালোকেও মোক বেয়া নাপাবা। গুড নাইট।